মৰ্ণিং আজি ৰাতিপুৱাই মই উঠি ব্লগিং ষ্টাৰ্ট কৰিছোঁ। এতিয়া কেইটা বাজিছে, এতিয়া 7টামান হৈছে নি, 7:30মান হৈছে। মই লগতে উঠিলোঁ, উঠি আহি ভাবিলোঁ আজি মই ব্লগিংটো ষ্টাৰ্ট কৰোঁ। বহুত দিনৰ পৰা ব্লগিং কৰি থৈছিলোঁ, সৰু সৰু ক্লিপ কৰি থৈছোঁ। মই আজি এসপ্তাহমানে হ'ল মই ফুৰিবলৈ আহিছিলোঁ, তিতাবৰত আছোঁহি। তো তাৰে ঘৰৰ পৰা আহোঁতে বাৰ বাৰ্থডে আছিলে, বাৰ বাৰ্থডেৰ ক্লিপ কিছুমান আছে। মই ভাবিলোঁ আপোনালোকক আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ এইখিনি ক্লিপ, ভালকৈ ধুনীয়াকৈ ভিডিঅ' এটা বনাই। তো আৰু মই মইনাপুৰীয়া নামঘৰলৈ গৈছিলোঁ, ঢেকীয়াখোৱা নামঘৰলৈ গৈছোঁ, তাৰো সৰু সৰু কিছুমান ক্লিপ আছে। আপোনালোকক চব মিলাই মই এটা ক্লিপ মিলাই এটা মই ভিডিঅ' বনাই দিছোঁ। আপোনালোকে প্লিজ চাব, যদি চাই ভাল লাগে শেষত এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব, ভাল লাগিলে কমেণ্ট এটাও দিব। 15 মিনিট আছে, এতিয়া আমি ওলাইছোঁ এটা ছাৰপ্ৰাইজ দিবলৈ, মানে বাহঁতৰ বাৰ্থডে আছে, বাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া কেক চেক লৈ লৈছোঁ, এতিয়া যাওঁ, যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ ওলাই আৰু যাওঁ। বেছি দূৰ নহয়, 15 মিনিটৰ ৰাস্তা, সেইটো কাৰণে এনেকৈ আহিলোঁ আৰু। তো ৰাতি এতিয়া একো নহয়, তেওঁ মাক কৈ থৈছিলোঁ, মানে বা ভাগৰ শাহুৱেকক কৈ থৈছিলোঁ যে আমি 12টা বজাত যাম। যদি মায়ে কেনেবাকৈ কৈ দিলে বাক যে আহিব বুলি, তেতিয়া ছাৰপ্ৰাইজটো ফ্লপ মাৰিব। যদি গম নাপায় তেতিয়া যাম, নহ'লে ইমান দেৰিলৈকে সাৰ পাই নাথাকে বাৰু মাহেঁত। তো বা থাকে, এতিয়া চাওঁগৈ কি হয়, গৈ ল'ব লগ। তো ঘৰ পদূলি পাইছোঁহি, কিন্তু আগফালে লাইট চাইট দি থৈছে। আগতে ভাত খোৱাৰ পিছত লাইট চাইট নজ্বলাই দি হোৱাৰ পাছত, কিন্তু লাইট চাইট দেখোন দি থৈছে, কিবা গম পাইছে নি ঠিক নাই, ব'লক চাওঁগৈ কি হৈ আছে। বাৰ কেকেটো ছাৰপ্ৰাইজ হৈ নাথাকিলে, বায়ে গম পালে, বায়ে সেইটো কাৰণে আৰু সোমোৱাওঁতে ভালকৈ ভিডিঅ' কৰা নহ'লে। বেটি পূৰা সাৰ পাই আছে একদম মাকৰ বাৰ্থডে কেক কাটিবলৈ। হেপী বাৰ্থডে। আমাৰ কেক কটা হৈ গ'ল, যিহেতু ছাৰপ্ৰাইজ হৈ নাথাকিলে, বায়ে গম পালে আগতীয়াকৈ। মা ভাগৰ মাথাটো বিষালে বহুত বোলে, সেইটো কাৰণে মায়ে কৈ দিলে যে গেটখন খোলা আছে, সিহঁতি আহিব বুলি। তো বায়ে গম পাই গ'ল আৰু দৰ্জা বায়ে গৈ খুলি দিলে, সেইটো কাৰণে ইমান ভিডিঅ' কৰা নহ'ল ভালকৈ সোমোৱাডোখৰ। তো যিহেতু গম পালেই, এতিয়া টাইমো যথেষ্ট হ'ল, 12টা বাজিলে, 12:30 বাজিব হ'ল। মানে আমি চাহ খাওঁৱে আৰু তাৰপিছত ঘৰলৈ যাওঁগৈ। আপোনালোকক মৰ্ণিঙত লগ পাই আছোঁ, কাইলৈ বাৰ্থডে কি কৰোঁ ভিডিঅ' কৰা নহ'ল। এতিয়া আহিছোঁ, এতিয়া বাহঁতৰ ঘৰলৈ যোৱা নহ'লে, যে প্লেনটো বেলেগকৈ বনিলে। তো মই এতিয়া সিহঁতৰ ঘৰলৈ আহিছোঁ, তো প্লেনটো কেঞ্চেল হৈ থাকিল, বাৰ্থডে পাৰ্টি খোৱা। তো আজিলৈ আৰু নহ'ব। Fading away with every secret that you whisper. I'm losing myself in you. Making my way through your endless twisted rivers. Just trying to stay with you. You pull me deeper into the darkness. The next day. Hey guys, কি খবৰ সকলোৰে? এতিয়া মই আহিছোঁ মইনাপুৰীয়া নামঘৰলৈ, যোৰহাটৰ। আহি পাইছোঁ, বেছি টাইম হোৱা নাই। তো কিবা কিবি চাকি তাকি ল'বলৈ আছে, লৈ লওঁ, তাৰপিছত নামঘৰলৈ ভিতৰলৈ যাম। এইডোখৰ বাহিৰডোখৰ ৰাস্তাৰ লগতে একদম লাগিয়ে আছে, যিসকলে আহিছে দেখিছে চাগে। প্ৰভু जी सदा ही कृपा हम पे बनाए रखना। प्रभु जी सदा ही कृपा हम पे बनाए रखना। চাকি তাকি জ্বলাই হৈ গ'ল, এতিয়া অকণমান বাহিৰডোখৰ চাওঁগৈ, জ্বলাই হৈ গ'ল, বাকীসকলে জ্বলাই আছে, মই জ্বলাই ল'লোঁ। চাওঁগৈচোন বাহিৰডোখৰ অকণমান।
বহুত ভাল লাগিছে আজি যিহেতু ভাদ মাহৰ লাষ্ট ডে হয় তো এই বছৰ অহা নহ'লে আগত আৰু এতিয়া লাষ্টতে আহিলোঁ কাইলৈ যিহেতু বেছি কমা ভিডিঅ'টো অকণমান এডিট কৰোঁতে দেৰি হ'ব পাৰে কিন্তু মই আজি লাষ্টৰ দিনাখনেই আহিলোঁ তো এতিয়া চাহ খাবলৈ মাতিছে চাহ খাবলৈ আহিছোঁ ফাৰ্ষ্ট টাইম মেচটো ভাল লাগিছে এতিয়া চাহ খাবলৈ এয়া নামঘৰৰ ভিতৰতো মানুহ হৈছে আজিতো লাষ্ট দিন হয় আৰু ভাদ মাহৰ মানুহ আছে এয়া নামঘৰ ফ্ৰণ্টৰ যিখন গেট হয় সেয়া নামঘৰে গেটে একদম লাগি আছে ওচৰতে ৰাস্তাটো একে ওচৰতে লাগি আছে একেবাৰে আহি বহিছোঁহি ফাষ্টফুড এখন নামঘৰৰ ফ্ৰণ্টতে ফাষ্টফুড এখন আছে বাকী চাইডে চাইডে দোকান আছে এইখনতে আহি বহিছোঁহি ইমান ভোক লাগিছে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা হোৱা নাই মই পানী এগিলাছো খাই অহা নাই এতিয়া কিবা এটা খাই লওঁ বহুত ভোক লাগিছে ইয়াত কি পাই এতিয়া চাই লওঁ মস্ত বেয়া একো দল নহয় কালি ফাটি ভাল কালি খাইছিল যে খেলাল লোটা বুদ্ধি এয়া নামঘৰ ভিতৰলৈ আকৌ আহিলোঁ প্ৰসাদ দিছে প্ৰসাদ খাই আৰু যামগৈ চাকি দেখি জ্বলাইহে চাওমিন খাবলৈ গৈছোঁ চাওমিন যিখিনি দিলে ৰাম মস্ত বেয়া খালোঁ যেন তেনে ভোকত যেন তেনে খাই আহিছোঁ আমি গুচি আহিলোঁ যিহেতু ওচৰতে ঢেকীয়াখোৱা নামঘৰো আছে আমি ঢেকীয়াখোৱা নামঘৰটো সোমাই যাম বাৰটো ভাদ মাহটো গ'লেই আৰু আজি তো নহ'লে আকৌ আহিব নোৱাৰিম আৰু এবছৰ সেইটো কাৰণে যাওঁ সোমাই আহোঁগৈ ওচৰতে আছে যিহেতু এতিয়া গৈ আছোঁ আমি আহি পালোঁহি ঢেকীয়াখোৱা নামঘৰ এতিয়া যাওঁ চাকি তাতো বেছি দেৰি নকৰোঁ চাকি গছ জ্বলাই আকৌ আমি যামগৈ যিহেতু বহুত টাইম হ'ল ইয়াত আগতকৈ অকণমান ৰেগুলেশ্যনবোৰ বদলি হ'ল যিহেতু কৰোণাৰ কাৰণে তো মাস্ক নলগালে সোমাবলৈও নিদিয়ে আগতে মই আহিছোঁ ইয়ালৈ গোটেই ফ্ৰণ্টৰ গেটখনেদি সোমাই যাওঁ এফালে আজিকালি এইফালে বেলেগ কৰিলে অকণমান ছাইডেদি সোমাই আহিব লাগে আকৌ ভৰি হাত ধুই আকৌ ছাইডেদি এখন গেটেদি যাব লাগে ইয়াত যিহেতু পুলিচ এজন ৰখি আছে ক'ৰ পৰা আহিছে আৰু নিজৰ কণ্টেক্ট নাম্বাৰটো এড্ৰেছটো সিহঁতি লিখি দিব লাগে যিহেতু ক'ভিডৰ কাৰণে কিবা এটা লৈছে চাগে বহুতবোৰ সলনি হ'ল আগতে আমি ভিতৰত চাকি জ্বলাইছিলোঁ আগতে আহোঁতে আৰু বহুত বছৰ পিছত মই অহাও নাই আজি 3-4 বছৰমান হ'ল মই নহা তেতিয়া আহিছিলোঁ ভিতৰত জ্বলাইছিলোঁ এতিয়া বাহিৰত দিছে আৰু ভাদ মাহত বহুত যিহেতু মানুহ আহে বহুত ভিৰো হয় সেইটো কাৰণে চাগে বাহিৰত দিছে এইবাৰ ভাদ মাহত কোন ক'ৰ নামঘৰলৈ গ'ল বাৰু প্লিজ কমেণ্ট এটা কৰি জনাব যিসকল আহিছে আৰু মইনাপুৰে ঢেকীয়াখোৱালৈ কোন আহিলে যিহেতু ভাদ মাহত যোৱা হয়েই এনেকৈ নামঘৰ মন্দিৰলৈ তো মোৰো লাষ্টৰ দিনাখনেই হ'ল আৰু আহিবলৈ একো নাই আহিমকৈ ভাবি আছিলোঁ আহিব পাৰিলোঁ ভাল লাগিলে আহিলোঁ আৰু এয়া হ'ল নামঘৰৰ ভিতৰত ঢেকীয়াখোৱা নামঘৰৰ ভিতৰ হয় ভিতৰত ইমান মানুহ নাই কৰোণাৰ কাৰণে হৈছে চাগে এতিয়া ঘৰ যাম হৈ গ'ল আৰু কৰি এতিয়া যামগৈ আমি নামঘৰৰ পৰা তো গৈ আছোঁ গুচি আহিলোঁ ইমান ৰ'দ দিছে সেই দোকান চাইডে এইফালে পূৰা দাদাসকলে একদম গৰম জেলেপি বনাইছে এনেকৈ কিন্তু গৰম জেলেপি খাবলৈ বহুত ভাল লাগে কোনে একদম খাই ভাল পায় একদম গৰম জেলেপি মই কিন্তু খাই বহুত ভাল পাওঁ এতিয়া একদম নাখাওঁ খাবলৈ মন নাই যোৱা মই এতিয়া ভাল পাওঁ এতিয়া আমি গুচি আহিলোঁ ওলাই হৈ গ'ল আৰু যাব এতিয়া যাওঁগৈ বাই বাই বছৰটো যাতে ভালে কুশলে যায় একদম আশীৰ্বাদ লৈ আহিছোঁ নামঘৰত আপোনালোকেও যাতে ভাল হয় I do the same thing I told you that I never would. I told you I changed, even when I knew I never could. এতিয়া আহি সোমাইছোঁ KFC কিবা এটা খাই যাওঁ বুলি অৰ্ডাৰ দিছিলোঁ আহিলে এয়া আমি এতিয়া খাই লওঁ ইমান ভোক লাগিছে যিহেতু তাত ভালকৈ খোৱা নহ'ল চাওমিন যিহে দিলে আৰু এতিয়া খাই লওঁ খাই পিনি গৈ আছোঁ ঘৰলৈ পইচা দিছোঁ ভাই কেলৈ দি থৈ আহিছোঁ
খাব নোৱাৰিলোঁ লৈ আহিছোঁ গাড়ীত খাই